মিমিজ ব্লগছ ৰেচিপিৰ অন্য এটা ভিডিঅ'লৈ মই মিমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এখন ৰেষ্টুৰেণ্টলৈ। সদায় মই ভাবি থাকোঁ ৰেষ্টুৰেণ্টখন আচলতে মোৰ ডাঙৰ ল'ৰা আয়ানৰ ফ্ৰেণ্ড মাৰুফৰ সিহঁতৰ আচলতে ৰেষ্টুৰেণ্টখন। তালৈ আহিছোঁ, অকণমানকৈ আপোনালোকক দেখাম আৰু ইয়াৰ মোৰ লগত আৰু কেইগৰাকীমান আহিব ছাৰপ্ৰাইজ। এতিয়া তাহাঁতি ছিজনছ কেফে, এইখনত আচলতে পোৱা হয় চাইনিজ আৰু কণ্টিনেণ্টেল ডিছ। আৰু এই ছিজনছ কেফেখন আছে গড়আলি নিউ বালিবাটত। ওল্ড পাব্লিক বাছ ষ্টেণ্ডৰ ফালেদি আহোঁতে সোমাই আপোনালোকে এটা গলি পাব আৰু সেই গলিটোত এটা চিৰিয়ে ওপৰলৈ যাবলৈ পাৰিব। তেতিয়াই আপোনালোকে পাবগৈ ছিজনছ কেফে। নিট এণ্ড ক্লিন আৰু ফেমিলি বহি একাপ ধুনীয়াকৈ চাহ খাব পাৰে। আৰু আপোনালোকৰ যিখিনি ল'ৰা ছোৱালীয়ে ভাল পায় আজিকালি চাইনিজ খায়, আৰু সেইখিনি আপোনালোকে ভালকৈ খাব পাৰিব। এগৰাকী আহি পালেহি, ছাৰপ্ৰাইজটো কৰিবলৈ এইজনী আহিলে জোনালী। সেইজনী গৰমত একদম ঘামি জামি পাইছেহি। কথা পাতিম আমি দুইজনীয়ে। মই ষ্টাৰ্ট কৰি লৈছোঁ, পিছৰখিনি দেখুৱাই আছোঁ। আহি গ'ল আমাৰ জোনালীটো আহিলে, আপোনালোকে দেখিলেই। আহি গ'ল ইনা, সেইজনী ইনা। চিলিকাই নাই, এইজনী ইনা আহি গ'ল। তাৰপিছত আহিবলৈ আছে এতিয়া সুস্মিতা। তাইৰ কাৰণে আমি ৰৈ মানে এতিয়া ভোকত পেটটো কলমলাই গৈছে। মানে দেখিছেনে বাৰু কি গতি? খাম বুলি আহিম একদম ডকচিম মানে ন, খালী কৰি ঠিক আছে। এতিয়া আমি কিবা কিবি অৰ্ডাৰ কৰিছোঁ, তাৰ পাছতে মই এতিয়া আপোনালোকক চিনাকি কৰি দিম। ছিজনছ কেফেৰ অনাৰ হ'ল, মই কৈছিলোঁ মাৰুফ। এইটো এয়া হ'ল মাৰুফ। মাৰুফৰ মানে মাও থাকে নহয় ইয়াতে। মাকেও মই কথা পাতিলোঁ, কিন্তু মাকৰ লগত মই আপোনালোকক দেখুৱাবই নোৱাৰিলোঁ। পাতিব লাগিব আকৌ এবাৰ, মা আহিব যেতিয়া। এতিয়া কোৱা, তোমালোকৰ ৰেষ্টুৰেণ্ট অ'পেনিং কেতিয়া কৰিলা? আমাৰ পূজাৰ দুদিন আগত অ'পেনিং হৈছিলে আমাৰ ৰেষ্টুৰেণ্টখন। তাৰপাছত আমি এতিয়া এনেই বৰ্তমান মেনুখন সৰু ৰাখিছোঁ। চাইনিজ আৰু কণ্টিনেণ্টেল ফুড দিও আমি ছাৰ্ভ কৰোঁ। তাৰপৰা অলপ মানে সৰু সুৰাকৈ এতিয়া আৰম্ভ কৰিছোঁ আৰু আমি তাৰপৰা এক্সপাণ্ড কৰিব পাৰিম নেকি, আমি চেষ্টা কৰিম। ঠিকে, নতুন হৈ আছে যেতিয়া প্ৰথমতে ষ্টাৰ্টিং তেনেকেই কৰিব লাগিব। আজি আমি খাম, টেষ্ট ল'ম কেনেকুৱা হয়। তাৰপিছত এতিয়া ইমান দিন যে কেইদিনমানতো হ'ল ন পূজাৰ আগৰ পৰা, তোমালোকৰ হেৰিটো কেনেকুৱা পাইছা? আমি কাষ্টমাৰ এনেই হেৰি ভালে পাইছোঁ। মানে এডভাৰটাইজিংটো অলপ কম হৈছে, তথাপিও মানে মানুহ আহিছে, মানুহে মানে সিহঁতৰ ফিডবেকটো আমি লৈছোঁ। তেওঁলোকে ভাল পাইছে আমাৰ খাই। এয়া আপোনালোকে দেখিছে, এয়া ধুনীয়াকৈ এখন উইণ্ড' আছে। এইফালে দেখিব নিউ বালিবাটটো অহা যোৱা। আৰামছে এইখিনিত বহি পেলাই এনজয় কৰি খাব পাৰিব। তাৰপিছত আছে এইটো স্পেচ, এইটুকাটো আৰামছে বহি ধুনীয়াকৈ গান লাগি থাকিব, বহি খাবলৈও ভাল লাগিব। ইণ্টেৰিয়ৰ ডেক'ৰেশ্যন চিম্পল, কিন্তু খুব ভাল লাগিছে। ইয়াৰ মানে ক্ৰিস্পি চিকেনটো খুব ভাল। আমাৰ তাৰ পৰা আমি খাইছোঁ গোটেইকেইজন। আমি আছিলোঁ এইটো অৰ্ডাৰ কৰা নাছিলোঁ। তাৰপিছত এতিয়া আমাৰ এয়া আহিছে, সেয়া আমি খাম।
আৰু কিবা কিবি আৰু ধেৰ আছে, সিহঁতি বহিছে খাবলৈ। আমাৰ যেতিয়া বিয়া বনশ্ৰী বিয়াৰ মানে নিমন্ত্ৰণটো ইহঁতক এনেকৈ কৰি থৈ যাওঁ, ঘৰে ঘৰে গৈ মানে পালোঁ যেতিয়া কৰি থৈ যাওঁ বুলি ভাবিলোঁ বোলো। এয়া চিঠি লিখিব লৈছোঁ। ৰ'বা এক ছেকেণ্ড ৰ'বা। তললে কোনোবা এজন নামি যোৱাচোন। তললে নালাগে, তুমি এই যে ফাৰ্নিচাৰ দোকানখন তুমি বঢ়িয়া দেই। তুমি চিজনছ কেফে আমাৰ মানে এগৰাকী যে আহিবলগীয়া আছে। এইটো হ'ল বাৰ্বিকিউ চিকেন মানে এইটো পিচ অঁ ভাবিলোঁ জান খাবা নি? মানে কি স্ম'কি ফ্লেভাৰ্ছটো আছে, ভাল লাগিছে। স্ম'কি ফ্লেভাৰ একদম ভালেই লাগে। ধুনীয়া হৈছে। আমি আমাৰ আহিবলগীয়া গৰাকী হৈগৰাকী পালেহি, দেৰিকৈ পাইছে, দেৰিকৈ। আমি মানে ষ্টাৰ্ট কৰি ল'লোঁ। খুৱাইছে বেকত আছে দেই, খুৱাই দিছে বেকত আছে। ইমান মৰমেৰে খুৱাই দিছে। ইমানেই মৰম খঙত খুৱাইছে। আহি পাওঁতে দেৰি কৰিলে তাই, ইমান মানে ভাবি আছিলোঁ আমাৰ খুব ভাল হ'ব এনেকুৱা তেনেকুৱা। আহিলে আমি এয়াও লৈছোঁ। এয়া আমাৰ সুস্মিতা পাতি সুস্মিতাটো খুৱাবই লাগিব ন, তাইকো দিছোঁ। পাকৰি আমি গোটেইও পাই পুৰা দিছোঁ। কিনা থাকিলে এইটো চাইডে কিন্তু বৰ ভাল লাগিছে। পাৰো ধুনীয়া দেই, বৰ ভাল লাগিছে। অঁ আমি এনেকৈ দিছোঁ। আপোনালোক আহিব ছিজনছ কেফেলৈ। মই চিজন কেফেত একদম খুব ধুনীয়া এটা স্পেচিয়েল এটা ভিডিঅ' বনাবলৈ ময়ো আহিম কৰিবলৈ। আজি মোৰ বহুত লেট হৈ গ'ল, দাদাই কৈছে আহিবলৈ। আৰু এনেও আহি পেলাই আপোনালোকক একদম ধুনীয়াকৈ প্ৰত্যেককেইটা খানাকে ৰিভিউ দিব লাগিব। আমি দুজনী আহিম, দুজনী আহি পেলাই ধুনীয়াকৈ কৰিম ভিডিঅ'। তাৰপিছত আজিতো খুব লৰালৰি হ'ল কাৰণে তেওঁলোকে আৰু এতিয়া মানে জাষ্ট এনেকুৱা ফাষ্ট ফুড টাইপৰ আইটেমবোৰ ৰাখিছে। কিন্তু ইয়াতো ভেৰাইটিজ খুব ধুনীয়া। আপোনালোকে আহিব, খাব পাৰিব ধুনীয়াকৈ। আকৌ আমি এদিন আহিম। এইখনে হ'ল মেনুখন ধুনীয়াকৈ। আমি এতিয়া খাইছোঁ ইয়াত বাৰ্বিকিউ চিকেন উইংছ খালোঁ। বহুত মানে টেষ্টি, বহুত সোৱাদ খাবলৈ। ইয়াৰ গোটেইকেইটা আইটেমেই চাগে ভাল, কিন্তু আমি আজি এইটো ল'লোঁ। খুব লৰালৰি হ'ল বাবে আমি এইটো ল'লোঁ। খুব ধুনীয়া এইটো, আৰু প্ৰাইচটো আপোনালোকে মন কৰিছে। তাৰপিছত লৈছোঁ ভেজ নুডলছ লৈছিলোঁ, বহুত ভাল লাগিল খাই। তো আকৌ পিছত আহিম, দেখুৱাম আপোনালোকে। আহিব আপোনালোকেও খাবলৈ। অনাৰক দেখাইছিলোঁ, মাৰুফক দেখাইছিলোঁ। এতিয়া মাৰুফৰ মাকৰ লগত কথা পাতোৱা হওক। এয়া হ'ল মাৰুফৰ মাক। খুব ধুনীয়া মানে ৰেষ্টুৰেণ্টৰ মানে গোটেইকেইটা আইটেম ভাল লাগিলে, খালোঁ। তাৰপিছত আৰু ভাল হওক। তাৰপিছত আপুনি এতিয়া কওক যে আপোনাৰ ৰেষ্টুৰেণ্টত যে আপোনাৰ ঘৰৰ মানুহে ইয়াত খাই পেলাই কি কয়? আপোনালোকৰ ঘৰৰ মানুহে নাই খালি আমিও আহিম। মোৰ এতিয়া এয়া ফ্ৰেণ্ডছ মানে ইহঁতে সৰুৱে মোতকৈ, সিহঁতেও আহিছে। আমাৰ গোটেইকেইজনী ইউটিউবাৰ হয়। বিলটো এতিয়া ওলাইছোঁ ইয়াৰ পৰা। আমি যেতিয়া হৈ গ'ল ইয়াত মানে যেতিয়া ভাতটো নাপায়, সেইবাবে আমি ইয়াত এৰিলোঁ। এতিয়া আমি এতিয়া আকৌ বেলেগ এটা তাত আমি ভাত খাম। ইয়াত খুব ভাল লাগিলে। আপোনালোক আহিব ছিজনছ কেফে। বাই বাই ইয়াৰ পৰা।